নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল এডি ইনফৰমেশ্যন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোৱে অলৰেডি গম পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 4ৰ ৰিজাল্টসমূহ ঘোষণা কৰা হৈছে। এতিয়া মাত্ৰ বাকী আছে গ্ৰেড 3 ৰিজাল্টৰ ঘোষণা। তো আপোনালোক সকলোৱে জ্ঞাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলৰেডি ঘোষণা কৰিছে যে নৱেম্বৰ মাহতে গ্ৰেড 3 ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব বুলি তেখেতে জনাইছিলে। আৰু আপোনালোকক মই কেইটামান তথ্য দিছোঁ, সেই তথ্য ভিত্তিত আপোনালোকেও গম পাব যে কোনকেইটা দিনৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। যিহেতু গ্ৰেড 3ৰ স্কিল টেষ্টসমূহ ডিচেম্বৰ মাহত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছিলে, চ' সেইফালৰ পৰা চাবলৈ গ'লে যদি ডিচেম্বৰ মাহতে গ্ৰেড 3ৰ স্কিল টেষ্টসমূহ হয় তেতিয়াহ'লে নৱেম্বৰৰ ফাৰ্ষ্ট উইকত ৰিজাল্টটো দিলে বেছি সুবিধা হ'ব। কাৰণ মাজত যিহেতু কেইটামান দিনৰ প্ৰয়োজন হ'ব, সেইফালৰ পৰা আমি ক'ব পাৰোঁ নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত দিয়াৰ সম্ভাৱনা আছে। আৰু এটা আপোনালোকক তথ্য জনাব বিচাৰিছোঁ, যিহেতু অতনু ভূঞা অসমৰ এটা নিউজ চেনেলৰ মুখ্য সাংবাদিক হয়, তেখেতৰ টুইটাৰতো তেখেতে জনাইছিলে যে গ্ৰেড 3 ৰিজাল্টসমূহ নৱেম্বৰ মাহৰ 4 বা 5 তাৰিখে ঘোষণা কৰা হ'ব। যিহেতু সাংবাদিকসকলৰ হাতত তেনেকুৱা ধৰণৰ নিউজ অলপ আগতীয়াকৈ আহি পৰাটো স্বাভাৱিক কথা। চ' সেইফালৰ পৰা ক'ব পাৰোঁ যে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। চ' যিসকল কেণ্ডিডেটে গ্ৰেড 3ৰ এক্সাম দিছিলে তেওঁলোকে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট পোৱাটো প্ৰায় নিশ্চিত। চ' আপোনালোকে সেবাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট কৰি থাকিব, তেতিয়া ৰিজাল্টসমূহ পাবলৈ আপোনালোকৰ সক্ষম হ'ব। চ' ভিডিঅ'টো আজি ইমানেই।